নমস্কাৰ। আজি আমি এই ভিডিঅ'টোত জানিম মুহুৰতৰ বিষয়ে। এষ্ট্ৰলজিত এটা কনচেপ্ট আছে মুহুৰত। আমি যদি কিবা এটা কাম আৰম্ভ কৰিবলৈ যাওঁ তেনেহ'লে আমি এষ্ট্ৰলজিত মুহুৰত কনচেপ্টটো ইউজ কৰোঁ। মুহুৰত আমি কিয় লাগে? কাৰণ মুহুৰতত আপোনালোকে কাম কৰিলে সেই কামটো সফল হোৱাৰ বহুতো বেছি সম্ভাৱনা থাকে। যদি আপোনালোকে এখন নতুন দোকান খুলিবলৈ যায় তেনেহ'লে কোনকেইটা বাৰত, কোনকেইটা তিথিত, তেনেকৈ বহুতে নতুন ঘৰ লয়, কোনকেইটা বাৰত আৰু কোনকেইটা তিথিত কৰিব লাগে তাৰ বিষয়ে এই ভিডিঅ'টোত জনোৱা হয়। যদি আপুনি এখন নতুন দোকান খোলে, আপোনালোকে সোমবাৰ, বুধবাৰ, বৃহস্পতি আৰু শুকুৰবাৰে খুলিব আৰু তিথি হৈছে দ্বিতীয়া, তৃতীয়া, পঞ্চম, সপ্তম, দশম, একাদশ আৰু ত্ৰয়োদশী তিথিত আপোনালোকে নতুন দোকান খুলিব। যদি আপুনি এটা নতুন বিজনেছ ষ্টাৰ্ট কৰিব গৈ আছে তেনেহ'লে আপোনালোকে সেই বিজনেছটো বুধবাৰ, বৃহস্পতিবাৰ, শুকুৰবাৰে ষ্টাৰ্ট কৰক আৰু তিথি হৈছে দ্বিতীয়া, তৃতীয়া, পঞ্চম, সপ্তম, দশম, একাদশ আৰু দ্বাদশ আৰু ত্ৰয়োদশী তিথিত আপোনালোকে এই কামটো কৰিব। যদি আপুনি নতুন ঘৰ এটা কিনিবলৈ যায় তেনেহ'লে বৃহস্পতি আৰু শুকুৰবাৰে দিনটো চুজ কৰিব। প্ৰথমা, ষষ্ঠী আৰু একাদশী তিথি আপোনালোকে ব্যৱহাৰ কৰিব। সেই দিনকেইটাত আপোনালোকে নতুন ঘৰ কিনিব পাৰে। যদি এনেকুৱা মুহুৰতৰ ভিডিঅ' আৰু বিচাৰে তেনেহ'লে কমেণ্ট কৰিব। আজিলৈ ইমান আছিল, ধন্যবাদ।